ইয়াতে অল টোটেল 150 জনৰ ওপৰত ইয়াতে আজি BPFৰ পৰা আমাৰ UPPL দললৈ জইন কৰিলে আৰু তেওঁলোকে বিশেষকৈ আমাৰ দলৰ নীতি আদৰ্শক ভাল পালে তেওঁলোকে আমাক জইন কৰিছে আৰু BPFে যে 17 বছৰ ইয়াতে শাসন কৰিলে এই BPF 17 বছৰ শাসন কৰাৰ কালত তেওঁলোকে দুৰ্নীতি আৰু অন্যায় অবিচাৰৰ বাদে একো দেখা পোৱা নাই আৰু তেওঁলোকক একো ন্যায় নাপালে আৰু ইয়াৰ কাৰণে তেওঁলোকে আজি ইয়াতে UPPL দলক তেওঁলোকে যোগদান কৰিছে কি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই সকলোৱে ওদালগুৰি সমষ্টিৰ অন্তৰ্গতে তেওঁলোকে আহি পেলাই আমাক কৈছে যে ৰিহন যিহেতু 20 বছৰ অতিক্ৰমে হ'ব প্ৰায় 20 বছৰেই হ'ল তেওঁৰ আণ্ডাৰত তেওঁলোকে বহুত আশা কৰিছিল BPFৰ নেতৃবৰ্গৰ আণ্ডাৰত থাকি পেলাই কিন্তু তেওঁলোকে একোই নাপালে আৰু তেওঁলোকে ন্যায় নাপালে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে ৰাজহুৱাভাৱে ব্যক্তিগতভাৱেতো তেওঁলোকে বিচাৰা নাই কিন্তু ৰাজহুৱাভাৱে যিবিলাক অভিযোগ আছে এইবিলাকে আচলতে BPFে 17 বছৰ একোই কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে BPFক বেয়া পাই পেলাই আমাৰ UPPLক যোগদান আজি তেওঁলোকে কৰিলে কি আশা কৰিছে 2021 আমাৰ UPPL দলে নিশ্চয় সকলো সমষ্টিতে আমি জিকিব ইয়াতে BTR অঞ্চলৰ আমাৰ 14টা সমষ্টি আছে এছেম্বলি সেকশন হিচাপে গতিকে 14টা সমষ্টিৰ ভিতৰত আমাৰ BJPৰ লগত বুজাবুজি আমাৰ নিশ্চয় থাকিব আৰু সকলো সমষ্টিতে UPPL দলে জয়লাভ কৰিব বুলি মই আশ্বাসন দিব পাৰোঁ কথা ওলাইছে কোনকেইটা সমষ্টি আচলতে BJPক এৰি দিব পাৰে কিমানটা সমষ্টি এতিয়ালৈকে কোনো এটা এইটো দিশত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই আৰু নিশ্চয় আলোচনা কৰিব আমাৰ দলৰ নেতৃবৰ্গসকলে আলোচনা কৰিব আৰু আলোচনা কৰি পেলাই ইয়াক মানে ঠিক ঠাক কৰা হ'ব কিন্তু এতিয়ালৈকে কোনো এটা আলোচনা আচলতে প্ৰকৃততে হোৱা নাই UPPL আৰু BJP মিত্ৰতা হোৱাটো চূড়ান্ত নেকি এতিয়াতো বৰ্তমান যিখিনি আপোনালোকে দেখিবলৈ পাই আছে BJPৰ পৰা আপোনালোকে শুনিবলৈ পাইছে BJP আৰু UPPL দলেতো বৰ্তমান কোৱালিশ্যন চৰকাৰ চলি আছে মিত্ৰতাটো নিশ্চয় থাকিব লাগিব কাৰণ ইয়াতে যিহেতু কোৱালিশ্যন চৰকাৰে চলি আছে BTC গতিকে নিশ্চয় থাকিব আজি এজন শিক্ষাবিদ হিচাপে আজি যোগদান কৰিলে UPPL দলত কিয় যোগদান কৰিলে আচলতে UPPL দলত হয় মোক আপোনালোকে শিক্ষাবিদ ক'লে ঠিকেই পাইছোঁ তাৰ কাৰণে প্ৰথমে ধন্যবাদ দিছোঁ আজি UPPLত যোগদান কৰা মোৰ এইটোৱে জীৱনৰ অন্তিম সময়ত এটা পাৰ্টিত সোমাই এটা ৰাইজক সেৱা কৰিবলৈ ওলাইছোঁ আৰু সেই UPPLক মই পচন্দ কৰিলোঁ কাৰণ ইয়াত নতুন মানুহ সোমাইছে নতুন উদ্দেশ্য নতুন নীতি নিয়ম লৈ পেলাই আগুৱাই যাব কৈছে ৰাইজক অনেক অনুষ্ঠান প্ৰতিষ্ঠান আনি জেগাখনৰ উন্নতি কৰিবলৈ চেষ্টা কৰিছে গতিকে মই তেওঁলোকৰ লগত মানে সহযোগ কৰিবলৈ মই নিজে পচন্দ কৰিলোঁ মই ঠিক কৰিলোঁ লগতে মোৰ লগত মোক ভাল পায় অনেক মোৰ মানে ৰাইজৰ মানে ভাই ভনীসকল আজি সহযোগ কৰিলে বিশেষকৈ মই আগত BPFৰ ইমান 17 বছৰলৈকে তেওঁলোকে শাসন চলালে তাত বিশেষভাৱে উন্নতি দেখিবলৈ নোৱাৰিলে বছৰলৈ যি আছে সেই তাতে তেওঁলোকে সন্তুষ্ট হয় নতুন কিবা অনুষ্ঠান প্ৰতিষ্ঠান আনিব চিন্তাই নকৰিলে তেওঁলোকে কিন্তু এতিয়া যিটো দেখিলে মই BTR চুক্তিত বহুতো অনুষ্ঠান প্ৰতিষ্ঠান অনাৰ কথা আছে উল্লেখ আছে চুক্তিত গতিকে সেইটো সফল কৰিবলৈ এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া এইফালে সম্পূৰ্ণ হ'ব আমাৰ এই স্থানীয় মানুহৰ কাৰণে বৰ লাভজনক হ'ব ইয়াতে বহুতেই চাকৰি পাব বহুতেই আমাৰ ল'ৰা ছোৱালী ইয়াতে ঘৰতেই থাকি পেলাই পঢ়িবলৈ পাব বহুত দুখীয়া মানুহৰ যথেষ্ট সহায় হ'ব সেইবিলাক ভাল পাই মই আজি UPPLক জইন কৰিছোঁ আগত আপুনি কোনখন মহাবিদ্যালয়ত কি হিচাপে কৰ্মৰত আছে মই ওদালগুৰি মহাবিদ্যালয়ত 1979 চনৰ পৰা 2012 চনলৈকে অধ্যাপনা কৰিলোঁ কিন্তু মোৰ শেষ জীৱনত অন্ততঃ 1.5 বছৰলৈকে মই অলপ মানে অধ্যক্ষৰ পদত মই দায়িত্বত আছিলোঁ তাৰ পৰা মই 2012 চনতে মোৰ অৱসৰ গ্ৰহণ কৰিলোঁ মুঠতে 33 বছৰ মোৰ চাকৰি কাল কটালোঁ তাতে ওদালগুৰি মহাবিদ্যালয়তে আপুনি ৰাজনীতিকৰ হয় মানে সমাজ সেৱা কৰিব ৰাজনীতিত অলপ সোমাবলৈ ওলালোঁ ক'ৰবাত দুই এটা কাকবা সহায় কৰিব পাৰে নেকি কথাই পৰামৰ্শে
কাৰণ ক'ৰবাত ভুল কৰে মানুহবিলাকে ভুলটো হয়েই তাতে মোৰ জ্ঞানেতে কিবা যদি ভাল নীতি পৰামৰ্শ দিব পৰা যাব নেকি সেই হিচাপে মই ওলাই আহিছোঁ আৰু প্ৰায় ইয়াৰ সমূহবিলাক মোৰ সহোদৰ মোৰ মানে ভাই নিচিনা আৰু তেওঁলোকে মই যথেষ্ট শ্ৰদ্ধা কৰে গতিকে তেওঁলোকক মই ক'ৰবাত ভুল কৰিলে শুধৰণি কৰিবলৈ পৰামৰ্শ দিবলৈ মই আগবাঢ়ি আহিছোঁ BPF কি দায়িত্বত আছিলে মই BPFৰ দায়িত্বত নাই কিন্তু BPFৰ দুৰ্নীতিটোৰ বিৰুদ্ধে যুঁজ দিম বুলি মই UPPLত যোগদান কৰিছোঁ আজি BPFৰ যি ভ্ৰষ্টাচাৰ চলিলে 17 বছৰে আমাৰ BTC অঞ্চলত আপোনালোকেই জানে 3জনকৈ আমি কেবিনেট মন্ত্ৰী পায়ো অসমত মানে বেছিকৈ আমি ডেভেলপমেণ্ট হ'ব লাগিছিল BTC অঞ্চল কিন্তু সেই হিচাপে আমি একো দেখা নাই ৰিহনে 15 বছৰ কেবিনেট মিনিষ্টাৰ হ'ল ওদালগুৰি তেখেতে মিনিষ্টাৰ কৰাত মানে কোনটো এটা জাকত জিলিকা কাম কৰিছে বুলি ক'লে লেখত ল'বলৈ আমাৰ এটাও এনেকৈ এক্সাম্পল নাই এটা তেনেকৈয়ে প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউক যদি আমি বিচাৰোঁ কোকৰাঝাৰত কি কাম কৰিলে বুলি ক'লে একো এনেকৈ চিন চাপ তেখেতে নিজৰ মন্ত্ৰিত্ব কালত একো দি যাব পৰা আমি একো দেখাই নাই আৰু নাপামো মানে এইটো আশা কৰাটো বাদ দি আজি UPPL দলে এই দুৰ্নীতি কৰা যি দল সেই দলৰ মানে যোনটো যুদ্ধ চলাই আহিছে সংগ্ৰাম চলাইছে সেই সংগ্ৰামত অলৰেডি তেখেতলোকে অলৰেডি ছেমি ফাইনেলত জয় হৈছে যিহেতু হাগ্ৰামাৰ গাদীটো চুট কৰিছে আৰু আহা এছেম্বলি ইলেকশ্যনত সিহঁতক গোটেই পাখিটো কাটিবৰ কাৰণে আমি MLA ইলেকশ্যনত অলৰেডি প্ৰিপেৰেশ্যন কৰাৰ হিচাপত আমি আজি এই দলত যোগদান কৰিছোঁ ধন্যবাদ